এছপিৰ সমৰ্থিত প্ৰাৰ্থী মণ্টু বড়ো অহা ৮ তাৰিখে যে নিৰ্বাচন হ'ব উপনিৰ্বাচন এই উপনিৰ্বাচন বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। বিয়াটো আমিতো সেইদিনাখন পাতিমেই উৎসৱ 12 তাৰিখে 40,000তকৈ অধিক ভোট পাব। বিশাল ব্যৱধান জিতিব, বিশাল ডেভেলপমেণ্ট, পিচ এণ্ড ডেভেলপমেণ্ট। আগ্ৰামাৰ চৰকাৰ ক'ত কৰিব? তেওঁতো মেজৰিটি নাই। মেজৰিটি কাৰ আছে? ইতিমধ্যে চৰকাৰ এখন চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত চৰকাৰ চলি আছে আৰু চৰকাৰখনে সম্পূৰ্ণভাৱে 5 বছৰ কটাবলৈ সক্ষম হ'ব, য'ত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণ সমৰ্থন আছে। না, অবড়োটো কেণ্ডিডেট আমাৰ লগতে আছে। অবড়োটো যিজন ইএমটো এই নিৰ্বাচনী সভাত ভাষণ ৰাখিছে, তেওঁলোকৰ বিষয়ববীয়াসকল আছে। অবড়োৰ প্ৰাৰ্থিত্ব দিয়া নাইতো, কোনোবা নিৰ্দলীয় খেলিছে। এইটো বেলেগ কথা, কিন্তু আমাক দিবতো ভোট। ইয়াত বড়ো অবড়ো কথা নাই। আমি বিকাশৰ ৰাজনীতি কৰিম, উন্নয়নৰ জাত পাতৰ কথা নাই। ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে উন্নয়নৰ নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ। উন্নয়নৰ ধাৰালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত বিটিআৰ অঞ্চল যিদৰে উন্নয়ন হৈছে, ঠিক তেনে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিদৰে হৈছে আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিটিআৰবাসীক যিদৰে আশীৰ্বাদ কৰে, মৰম কৰে, তাৰ আধাৰত এই নিৰ্বাচন আমি অৱতীৰ্ণ হৈছোঁ। এইটো CM ডাঙৰীয়াই জানিব, আমি নিশ্চয় ক'ম, দিলে ভাল পাম। ৰাইজলৈ এইটোৱে আহ্বান জনাম যে শান্তিৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত বিটিআৰ অঞ্চলৰ আৰু অধিক, বিশেষকৈ ককিলাবাৰী ৰাইজৰ আৰু অধিক উন্নতিৰ কাৰণে আৰু যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে এইখিনি কাম কমপ্লিট কৰাৰ কাৰণে আমাৰ UPPL দলৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী মণ্টু বড়োক ট্ৰেক্টৰৰ ছবিত তেওঁলোকৰ বহুমূলীয়া ভোটটো অহা 8 তাৰিখে প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাম।